like a Hellcat. Hey, বৰ গৰম দেই ই অকমান বহি নিউজটোকে চাই দিওঁ আৰু উফ উফ এক বিশেষ ব্ৰেকিং নিউজ দিবলৈ গৈ আছোঁ এক বিশেষ ব্ৰেকিং নিউজ কঁঠালগুটি খাই মানুহ কৰোণাৰ পৰা আৰোগ্য হৈছে হয় আপোনালোকে ঠিক শুনিছে কঁঠালগুটি খাই মানুহ কৰোণাৰ পৰা আৰোগ্য হৈছে আকৌ এবাৰ ক'ব বিচাৰিছোঁ কঁঠালগুটি খাই মানুহ কৰোণাৰ পৰা আৰোগ্য হৈছে আৰু এই মুহূৰ্তত আমাৰ মাজত আহি পৰিছে এক বিশেষ ব্ৰেকিং নিউজ কঁঠালগুটি খাই মানুহ কৰোণাৰ পৰা আৰোগ্য হৈছে আৰু যিজন মানুহ আৰোগ্য হৈছে প্ৰথমজন মানুহ সেইজন আমাৰ মাজত আহি উপস্থিত হৈছে দাদা এইজন মানুহ নমস্কাৰ দাদা নমস্কাৰ দাদা আপুনি আদৰ্শত পঢ়ে ন মই ৰিপৰ্টাৰ হয় মানে আমাৰ আদৰ্শটো এনেকুৱা টাই দিয়ে হয় পাগলা কাট আপোনালোকে দেখিব পাইছে এই কঁঠালগুটি খাই কৰোণাৰ পৰা আৰোগ্য হৈছে দাদা আপোনালোকে ৰাইজক অলপ আপুনি দুআষাৰমান কৈ দিয়ক আপুনি কেনেকৈ আৰোগ্য হ'ল কেনেকৈ কি কৰিছিলে আপুনি কথাষাৰ কৈ দিয়ক মানে কি হ'ল আমি কঁঠালগুটি মানে সনা কৰি খাওঁ তাৰপিছত দাইলৰ লগত দি খাওঁ আৰু মানে ভাজি চাজিয়ে দি খাওঁ পাতল পাতলকৈ কাটি আপোনালোকে শুনিছে কিন্তু আমাৰ এইবোৰ মানে কেঁচাই খোৱা আদত নাই যে খাওঁতে অলপ প্ৰথমে তিতাতে আবুক আবুক লাগিলে আপোনালোকে শুনিছে প্ৰথমতে আবুক লাগিব পাৰে এইটো কোনো ডাঙৰ কথা নহয় তাৰপিছৰখিনি কওক তাৰপিছত মানে ডক্তৰ এজন আহিলে পিছফালে ঘোককৈ দি পেলাই গিলাই দিলে আৰু তাৰপিছৰখিনি মই গম নাপাওঁ আৰু মোৰ মানে তাৰপিছত মই চকু ঢেল খালে তাৰপিছত মই দুদিনৰ পিছত সাৰ পালোঁ তেতিয়া মোক ক'লে যে কংগ্ৰেছ ইউ আৰ কৰোণা গোয়িং গুড নিউজ আপোনালোকে দেখিছে কেনেকৈ কৰোণাৰ পৰা আৰোগ্য হৈছে আৰু আপোনালোকে দেখিব পাৰিছে এইজন ব্যক্তি মই এওঁক চুই থাকিলেও মোৰ পৰা এতিয়া মোৰ গাত এতিয়া আপোনালোকে কৰোণা নাহে ঠিক আছে বৰ্তমান মোৰ হাতত এটা ফোন আহিছে ফোন কল আহিছে হেল্ল' হয় এই মুহূৰ্তত মোলৈ এক বিশেষ ব্ৰেকিং নিউজ আৰু এটা নিউজ আহি পৰিছে পত্নীক হত্যা কৰিলে স্বামীয়ে কঁঠালগুটিৰ কাৰণে ঠিকেই শুনিছে আপোনালোকে কঁঠালগুটিৰ কাৰণে পত্নীক হত্যা কৰিলে পতিয়ে আৰু এটা লগতে আৰু এটা লগতে আৰু এটা আমাৰ মাজত বিশেষ ব্ৰেকিং নিউজ আহি পৰিছে হয় 10জোপা গছত 100টাতকৈ অধিক কঁঠাল চুৰ হৈছে ৰাতিৰ ভিতৰতে 100টাতকৈ অধিক কঁঠাল চুৰ হৈছে আৰু যিজন ঘৰৰ মানুহ চুৰ হৈছে তেওঁ এতিয়া গোটেই পুলিচৰ গোচৰ দিছে হয় আপোনালোকে ঠিক শুনিব পাইছে গোচৰ দিছে আৰু আপোনালোকৰ ওচৰতো যদি এনেকৈ কঁঠাল গছ আছে আপোনালোকে অতি শীঘ্ৰে CC কেমেৰা লগাওক নহ'লে মোবাইলত দি আপোনালোকে গোটেই ৰাতি পহৰা দিয়ক তেনেকৈ কিবা কৰক মুঠতে কঁঠালগুটি লওক আৰু আপোনালোক ধনী হওক অতি শীঘ্ৰে দেখিবলৈ পাইছে কঁঠালগুটি আপোনালোকে প্ৰতিদিনে এটাকৈ হ'লেও যদি আপোনালোকে কঁঠালগুটি খায় তেন্তে কৰোণাৰ পৰা আৰোগ্য হ'ব পাৰিব ধন্যবাদ আৰু আপোনালোকে আগলৈও যাতে এনেকৈ কেজেং টিভি চাই থাকে আৰু আপোনালোকৰ মাজত মই বিশেষ নিউজবোৰ আনি থাকিম ধন্যবাদ আহিলে আপোনালোকে মাৰিব এৰি দিয়ক কিন্তু কঁঠাল গছক এনেই নেৰিব চিকিউৰিটি দিয়ক সুৰক্ষা দিয়ক আপোনালোকে ঠিক শুনিব পাৰিছে এওঁ ঠিক কথাই কৈছে দেখিছে ইয়াৰ পিছত ধন্যবাদ বৰ ডাঙৰ কথা হ'ল দেখোন এইটো কঁঠালবোৰ এতিয়া ভালকৈ থ'ব লাগিব আৰু দেই মিণ্টু আহিলা কি সকামত আহিলা বা কি চাই আছে নহয় এই চাদৰখন ভাল লাগিছে বোলো এই কথা এটা আছিলে নহয় বোলো গম পাই নাই গোটেই কৰোণা দৰৱ ওলোৱা নাই বুলি গোটেই কঁঠালজোপাকে লৈ গৈছে কঁঠাল গছজোপাকে লৈ গৈছে মই নিউজত এতিয়া সেইটোকে চাই আছিলোঁ পাই বোলে কঁঠালগুটিয়ে কৰোণা ভাল কৰিছে এই গোটেই হাল্লা হুলস্থুল গোটেই আমাৰ এই গৰুৰ ধ্বজটো ক'ত আছে এই কঁঠাল গছজোপা আমাৰ জোৰ চুৰ হ'ব মই আমাৰ এই গৰুৰ ধ্বজটোক ফোন এটা কৰোঁ আহিলে মানে গোটেই লগ লগাই থৈ দিয়ক কঁঠাল গছজোপা কালি আমাৰ ইয়াত 10জোপা মান চুৰ হ'ল কালি নেপাকে চুৰ হৈছে গোটেই সেইটোকে নিউজত দি আছে গম পাইছ নাই নাই এই আমাৰ এই গৰুৰ ধ্বজটোক ফোন কৰি দিওঁ আমাৰ জোপা জল্দি চুৰ সোনকালে সংৰক্ষণ কৰক দেই নহ'লে চুৰ হৈ যাব মূৰ্খ গৰু গাধ ক'ত আছ জল্দি ঘৰলৈ হেল্ল' মই গৈছোঁ ঐ পোৱালি মই যাওঁ দেই তই খেলটো হট কৰি আহিবি দেই
দিব মা অ' মই যাওঁ অ' যা এই আমাৰ এইটো ৰাস্তাত পালে পঠাই দিবিচোন দেই অঁ পাৰিলে মানে কঁঠালজোপা সোনকালে লগ কৰিব নহ'লে আপোনাৰ জোপা ৰাতি উঠি যাব অ' মা মই আহি গ'লো আহিলি আহিলি অকল জেটত থাকা হা যা কঁঠাল গুটিটো ৰক্ষা কৰিব লাগে বৈ অঁ ৰ'ব মই ফোন কৰি লওঁ হেল্ল' 10 পইচা যিমান যোন আছে চবকে লৈ মুঠতে গুচি আহ আমাৰ ঘৰলৈ কঁঠাল গছ ৰখিব লাগে চিধা কথা অঁ A few minutes later. যদি কিবা এটা চুৰ হয় শিকলি মাৰ মাৰিছে এই মই মাতিছোঁ ন মই মাতিছোঁ গেং 10 পইচা মই মাৰি আছোঁ এই মাৰি আছোঁ গোটেই ৰাতি এই গছজোপা পহৰা দিব চবেই এইটো ঠিক কৰি দিয়া A few minutes later. কঁঠাল গুটি লাগিব নেকি দাদা কঁঠাল গুটি ল'ব মোক আপোনাৰ সোণাই কলেজ যাব হয় নাই উঠাই নল'লে নাই আকৌ লাগি যাচ্ছে কঁঠাল গুটি লাগিব নেকি দাদা কঁঠাল গুটি ল'ব নি যাওক Stop! Bara, কঁঠাল গুটি লাগিব নি? এই লওক না, মাত্ৰ 15 টকা প্লিজ। মোৰ যাব লাগে, বহুত দেৰি হৈছে। আমাৰ গাঁৱত এইবোৰ কিয় নহ'ব চাগে? নহ'ব। ভালে কবিতা খাব কেনে কবিতা খবৰ ভালেই অঁ পঠাই দিছা দেই এনেই আৰু গম পাইছে না কি হ'ল মাধৱ পুতেকৰ চিৰিয়াছ নহয় কি হ'ল কৰোণা বেগ হ'ল তাৰ কঁঠাল গুটি লাগে কঁঠাল গুটি বিচাৰি আছো গোটেই পোৱা নাই ক'তো অঁ কঁঠাল গুটি আমাৰ ঘৰতে আছে দিবি মানে ৰ ডাঙৰ কথা নহয় আমাৰ বুঢ়ীজনীয়ে নিদিয়ে পইচা ল'ব কেইটকা দিব জানো কেইটকা ল'ব এতিয়া সুধিবি যা অ' বিউটি কুইন মা এই মাধৱ পিঠাক যে চিৰিয়াছ কৰোণা পালে ডক্টৰ ঠিক কৰিব নাই এতিয়া কঁঠাল গুটি লাগে ই সেইকাৰণে আহিছে কঁঠাল গুটি লাগে কঁঠাল গুটি মই পইচা দিলেহে দিম আকৌ খুৰী কেইটকা খুৰী মই এটাত 22 টকাকে ল'ম এই অলপ বেছি হ'ব নেকি এই ল'লে ল'বা নল'লে নাই যাওক আহিব যাওক মানে ইমাৰ্জেঞ্চি লাগে আৰু হ'ব মই আৰু তই অকল এইবোৰতে ঘূৰি ফুৰ কি হ'ল কৰোণা পালে
অ এয়া কি হৈছে কি হৈছে আকৌ এ গ'ল অ কি হলো অ এইটো মৰিয়ে গ'ল চাগে অ খুৰী আপোনালোকে এইটো মৰিলে দেই কঁঠাল গুটি খাই আমি পলাব গাইজ আপোনালোকক এতিয়া বিগ ব্ৰেকিং নিউজ দিবলৈ গৈ আছোঁ বিগ ব্ৰেকিং নিউজ আপোনালোকে মন দি শুনক কঁঠাল গুটি খাই অলপ আগতে এজন মানুহ নিহত হৈছে হয় কঁঠাল গুটি খাই এজন মানুহ থিতাতে নিহত হৈছে আপোনালোকে ঠিক শুনিছে কঁঠাল গুটি খাই আপোনালোকে যদি এতিয়াও কঁঠাল গুটি খাই আছে এইটো হৈছে নেপালৰ পৰা অহা ভুৱানী কাট হয় আপোনালোকে ঠিক শুনিছে কঁঠাল গুটি খাই এজন মানুহ থিতাতে নিহত হৈছে ঠিক কৈছে নেপালৰ পৰা এইটো অহা এটা ভুৱা খবৰ আপোনালোকে যদি এতিয়াও কঁঠাল গুটি বিচাৰি ঘূৰি ফুৰিছে তেন্তে আপোনালোকে ভুল কৰিছে কঁঠাল গুটি কেতিয়াও নাখাব আপোনালোকে কৰোণা মেডিচিন অহালৈকে আপোনালোক ঘৰতে থাকক সুস্থ থাকক আছে আৰু তেন্তে আজিলৈ ইমানতে সামৰিছোঁ আমি ধন্যবাদ আপোনালোকে গেজেং টিভি চাই থাকক আৰু ধুনীয়া ধুনীয়া খবৰ আপোনালোকৰ আগত লৈ আহিম থেংক ইউ I like your Skechers, you like me, my Gucci shoes. I'll buy you the bus only if